কেইদিনমান আগতে দিয়া ভিডিঅ' এটাত মোৰ এই ৰাস্তাৰ মনত আছিল নে আপোনালোকৰ? তো বলক আজি এইটো কোনটো ৰাস্তাত আহিছিলোঁ আজি ভালকৈ দেখা দিনত আহিছোঁ আজি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সুপ্ৰভাত আৰু নমস্কাৰ, মই আন এটা ভিডিঅ'লৈ স্বাগতম। আমি আহি আছোঁ চেগুন গছৰ মাজে মাজে আৰু বেছি সময় নাই পামগৈ আৰু তাৰপিছতে দৰ্শন কৰিম আৰু গুচি আহিম। বুজি পোৱা নাই চাগে ন ক'ত আহি আছোঁ? তো বলক আৰু অকণমান আগৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। ৰাতিপুৱা সোনকালে শুই উঠি এটা টাৰ্গেট লৈ আৰু এতিয়া আমি বেবেজীয়াৰ অভিমুখে আহি আছোঁ আৰু এই ৰাস্তাটো জামুগুৰিৰ মাজেৰে হৈ নমাটি পাৰ হৈ চিধা মৰিগাঁও ৰাস্তাটো সংলগ্ন হৈছেগৈ আৰু এইখনে হ'ল বেবেজীয়া চাৰিআলি আৰু আমি এতিয়া চিধা খোজকাঢ়িম একদম পুৰা খেনচোৱালৈকে আৰু খেনচোৱা তিনিআলিৰ পৰা আমি অলপ ভিতৰলৈ সোমাই আহিলোঁ ট্ৰেইন ৰাস্তা পাৰ হৈ। ইয়াত পালোহি এতিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন, সকলোৱে চিনি পায় চাগে। আৰু আজি আমাৰ টাৰ্গেট আছিল মিনিমাম 10 কিলোমিটাৰ খোজকাঢ়া আৰু আমি এতিয়া আৰু এটা জেগাত আহা, সেই জেগাটো আপোনালোকক দেখাব গৈ আছোঁ। তাৰপিছত আপোনালোকে আহি পাব এটা ইটাভেটাটোৰ ছাইডেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটো এতিয়া সোমাই যাম আমি। আৰু যিটো ৰাস্তা দি আমি গৈ আছোঁ সেইটো ৰাস্তা বুলি ক'ব নাযাওঁ, আপোনালোকে চাব পাৰে সেইটো মেইন ৰাস্তা আৰু এইফালে লগতে সেইটো ইটাভাটা। তো এই ৰাস্তাটো বাৰিষা কাৰণত মানে ৰাস্তা হৈ নাথাকে, তো এতিয়া শুকান দিন কাৰণে আমি যাব পাৰিছোঁ। এইটো চাওক ছাইডত পুখুৰী আৰু এতিয়া আমি সেই চেগুন বাগানখন পাৰ হৈ আহিলোঁ, আপোনালোকে দেখিছে। আৰু পুখুৰীৰ ছাইডেদি আহি আছোঁ এতিয়া বৰ্তমান। আৰু মোৰ লগত আহিছে দুজন ভাইটি, এজন হ'ল পৰাগ আৰু আনজন হ'ল ৰঞ্জন। আৰু এতিয়া দেখা পাইছে আপোনালোকে গছবিলাকত ৰঙা কাপোৰ মেৰুৱা হৈ আছে কাৰণ মন্দিৰ পাই গ'লোহি। আৰু এইখনেই সেই গৰখীয়া থানখন যিখনলৈ আমি টাৰ্গেট লৈ আহিছিলোঁ। আৰু আপোনালোকে দেখা পাইছে একদম নিজান জেগাত আছে, ইয়াত মানুহ বিশেষ নাহে এই থানখনলৈ, একদম পথাৰৰ লগতে আছে। আৰু জেগাডোখৰত আহি মোৰ অনুভৱ হৈছে যেন ভগৱান কৃষ্ণ সঁচাকৈ ইয়াত আছে আৰু আহে ইয়াতে। আৰু মই ভাবোঁ ভগৱান সঁচাকৈ এনেকুৱা জেগাতে থাকে, কাৰণ ডাঙৰ মঠ মন্দিৰততো যি কোলাহল হৈ থাকে, মানুহৰ সমাগম বহুত, কি শান্তিপূৰ্ণ জেগা হয়নে? আৰু চাওক এইটোৱেই মেইন গৰখীয়া থানখন। আৰু আজি আমি নোসোমাওঁ কাৰণ আজি আমি বন্তি চাকি লৈ অহা নাই ইমান ৰাতিপুৱাই। মানে এই গৰখীয়া থানখন মোৰ লগৰ এজনৰ লগত আহিছিলোঁ, তেওঁৰ ঘৰ মানে খেনচুৱাতে। তো তেওঁ মোক লৈ আহিছিলে আগৰ 2015 চনৰ মানতে মই আহিছিলোঁ ইয়াত। তো এতিয়া 2025 হৈ গ'ল, ইমান দিনৰ মূৰত মনত পৰিছে আৰু আজি আহি পেলাই দৰ্শন কৰিলোঁ। তেওঁ আকৌ এবাৰ আহিম বুলি ভাবিছোঁ, কাৰণ আজি গা ধুই নাহিলোঁ কাৰণে সোমাব নহ'ল। এবাৰ বন্তি চন্তি এগছ দিবহি লাগিব আহি পেলাই, নহ'লে ভগৱানটো উটাই ধৰিব পাৰে। তো এতিয়া আকৌ খোজকাঢ়ি ঘৰৰ অভিমুখে যাম, আকৌ নতুন ৰাস্তা দি যাম। আৰু এইফালে চাওক এতিয়া অমিতাজোপা দেখা পালোহি আহি, পূৰা মানে ডাল আৰু য'তে ত'তে অমিতা লাগিছে। আপোনালোকক দেখাই দিলোঁ এবাৰ। আৰু এই ৰাস্তাটো বেবেজীয়া ৰাস্তাটোত ওলামগৈ আমি। তাৰপাছত আৰু এটা ঘপককৈ বস্তু চকুৰ পৰিল, ৱালৰ মাজেদি এজোপা নাৰিকল গছ ওলাই গৈছে। আগতেই নাৰিকল গছজোপা আছিলে, তাৰপিছত ৱালখন মাৰিছে চাগে। তাৰপাছতে আহি পেলাই আমাৰ কাছমাৰী মৌজাৰ কাৰ্যালয়, এই কাৰ্যালয়টো আমাৰো পৰে। আৰু এইটো ঘৰটো বহুত পুৰণি হৈ গৈছে, ব্ৰিটিছৰ দিনৰে চলি আছে। তাৰপাছতে পালোহি এটা নামঘৰ, খুব সুন্দৰকৈ গেটটো বনাইছে, দুটা হাতীয়ে এপাহ পদুম ফুল লৈ আছে। তো আপোনালোকক দেখাই দিলোঁ। তাৰপিছতে পালোহি বেবেজীয়া বৰনামঘৰ, এইটো বনাই আছে বৰ্তমান। আৰু ইয়াতে সুন্দৰকৈ গেট এটা ইয়াতো বনাই থৈছে, আৰু এইটোৱে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ, কি সুন্দৰভাৱে কলা কৰি বনাইছে। তাৰপিছতে বেবেজীয়া ট্ৰেইন লাইনটো পালোহি। আমি এতিয়া নতুন প্লেনৰ মতে আমি এতিয়া ট্ৰেইন ৰাস্তা দি আহি আছোঁ মাজে মাজে। ইয়াৰ পৰা বেবেজীয়াৰ পৰা আমি এতিয়া বেবেজীয়া পামগৈ। তাৰপিছত অলপ অটপালি কৰি নিজৰ ৰাস্তা স্পীড ল'লোঁ, আৰু স্পীড লৈ পূৰা মাছ পালোহি। এতিয়া এইফালেও পূৰা একো দেখা নাপায়, আৰু পিছ চাইডে চাওক, পিছ চাইডেও একো দেখা নাপায়, চব কুঁৱলী পৰি আছে। গৈ থাকিম বেবেজীয়ালৈ। আৰু এইটো হ'ল বেবেজীয়া ষ্টেচনৰ টিকেট কাউণ্টাৰ। তাৰপিছতে আমি পাই গ'লোহি ইটা ষ্টেচন, আৰু ট্ৰেইন আহিব সময় হৈছে। তো ট্ৰেইনখনো চাই যাওঁ বুলি ভাবিছোঁ অলপ ৰখি পেলাই। লগতে মঙলবৰীয়া বজাৰো বহি আছে, আৰম্ভ হৈছে বজাৰ আৰম্ভ। তাৰপিছত এই কাপোৰ আঁতৰাব গৈছোঁ, মানে ট্ৰেইন আহিব এতিয়া। ট্ৰেইনখন গুচি গ'ল আৰু আমিও এতিয়া ঘৰৰ অভিমুখে যাওঁ। তাৰপিছতে আহি পেলাই বেকাৰীখন খোলা পালোঁ, খোলা পোৱা দেখি পেলাই লাডু দুটাকে খাই যাওঁ বুলি ভাবিলোঁ। তো সেইকাৰণে নাৰিকলৰ লাডু দুটা খাই সকলোৱে ঘৰৰ অভিমুখে আহি গ'লোঁ। আৰু ভিডিঅ'টো কেনে পালে ক'ব আপোনালোকে, লাইক কমেণ্ট কৰিব। জেগাডোখৰ দেখালোগৈ আপোনালোকক। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।